সকলোকে নমস্কাৰ জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ অযোধ্যাৰ বিখ্যাত হনুমানগাড়ীৰ পৰা। হনুমানগাড়ী মানে হৈছে এইটো বিখ্যাত অযোধ্যাৰ হনুমান মন্দিৰ। হনুমান মন্দিৰটো দেখুৱাৰ আগতে আপোনালোকক আমি থকা অযোধ্যাৰ গেষ্ট হাউচখনৰ ঠিকনাটো দিব খুজিছোঁ আপোনালোকৰ সুবিধাৰ্থে, যিহেতু অনলাইনত সকলোবোৰ গেষ্ট হাউচ উপলব্ধ নহয়। একেবাৰে এফৰ্ডেবল প্ৰাইচত পাব আৰু অতি ভাল সুবিধাজনক গেষ্ট হাউচ, সুভদ্ৰা গেষ্ট হাউচ। এইটো ইয়াৰে মোবাইল নাম্বাৰ, আপোনালোকে নোট কৰি ৰাখিব পাৰে। আমি দুদিন থাকিলোঁ কিন্তু কোনো ধৰণৰ অসুবিধা নাপালোঁ। অসমৰো বহুত মানুহ তাতে যায় এইখন গেষ্ট হাউচত। এতিয়া আহক আপোনালোকক বিখ্যাত হনুমান মন্দিৰটো দেখুৱাওঁ। অযোধ্যা দৰ্শন কৰিবলৈ গৈ যদি এই হনুমান মন্দিৰটো দৰ্শন নকৰে তেন্তে হেনো অযোধ্যা দৰ্শন আধৰুৱা হৈ ৰয়। আজি নেক্সট ডে, আজি আমি আহিছোঁ হনুমান মন্দিৰ চাবলৈ। বিখ্যাত মন্দিৰ আপোনালোকক দেখুৱাই থাকিম। ৰাম মন্দিৰৰ পৰা হনুমান মন্দিৰ বেছি দূৰ নিলগত নহয়, গতিকে আমি খোজকাঢ়িয়ে হনুমান মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ। আৰু এইটোৱেই হৈছে হনুমান মন্দিৰ, বিখ্যাত হনুমানগাড়ী অযোধ্যাৰ। এই মন্দিৰটো দৰ্শন কৰিবলৈ প্ৰায় 76টা চিৰি বগাব লাগে। গতিকে আহকচোন মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও হনুমান মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰক। ইয়াতে বহুত ধুনীয়া ডিচিপ্লিন, এটা বস্তু বহুত ভাল লাগিছে। এয়া মন্দিৰবিলাকত সোমাওঁতে দেখিছেনে ইমান ধুনীয়াকৈ লাইনকৈ ডিচিপ্লিন কৰি দিছে। কোনো ধৰণৰ জুম নাই, কোনো ধৰণৰ হেঁচা ঠেলা নাই, মানুহ যদিও ভিৰ। হনুমানগাড়ী, হনুমানগাড়ী। करने के बाद विकास द्वार से बाहर निकले ताकि अन्य दर्शनार्थियों को भी दर्शन करने का मौका मिल सके। धन्यवाद। सभी श्रद्धालुगण दर्शन करने अपना चेन, मोबाइल सुरक्षित रखें। संभव हो तो এয়া আপোনালোকে চাগে অনুমান কৰিব পাৰিছে মোৰ ভিডিঅ' দেখি যে কিমান মানুহ, কিমান ভক্ত। আৰু এয়া মাজে মাজে ফেনসমূহ দি দিছে, কোনো অসুবিধা হোৱা নাই। কিন্তু ভক্ত ইমানেই ভিৰ, মানে দেখি আচৰিত হৈছোঁ। আৰু তাতে শুনামতে এনি টাইম এনেকুৱাই থাকে মানুহ, ইমানেই মানুহ হয়, ইমানেই ভক্ত হয়, সদায় ইমানেই ভিৰ থাকে বুলি কৈছে। বৃদ্ধ আৰু কণ ল'ৰা ছোৱালীয়ে বেলেগৰ সহায় নহ'লে ইয়াতে মন্দিৰ দৰ্শন কৰিব নোৱাৰিব। আপোনালোকে নিশ্চয় ভিৰ দেখিয়ে গম পাইছে। মোৰো সৰু ল'ৰা লগত লৈ গৈছিলোঁ, গতিকে সৰু ল'ৰাকো দেউতাকে কোচত ল'বলগীয়া হৈছে। আৰু এয়া দেখিছেনে, মানে কোনোমতে হনুমানজীক দৰ্শন কৰিব লাগিব। মই আপোনালোকক যিমানখিনি পাৰোঁ দৰ্শন কৰাবলৈ চেষ্টা কৰিম। অৱশেষত বহুত কষ্টৰ মূৰত এয়া হনুমানজীৰ দৰ্শন হ'ল। মই অকণমানহে ভিডিঅ' কৰিব পাৰিলোঁ মানুহৰ হেঁচাত। এয়া দৰ্শন কৰি হনুমানজীৰ পৰা হনুমানজীৰ আশীৰ্বাদ লৈ এয়া প্ৰসাদ লৈ ওলাই আহিলোঁ। দৰ্শন কৰি ওলাই আহিলোঁ কিবা কৰি। ইফালে সোমোৱা বেলেগ, ওলোৱা বেলেগ। বিল্ডিং বিলাক একে একে
অযোধ্যাৰ বিখ্যাত ঠাইবোৰ মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গতিকে মোৰ আগৰ ভিডিঅ'বোৰ যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে চাব অযোধ্যাৰ বিখ্যাত ঠাইবোৰৰ লগতে ৰাম মন্দিৰো চাব পাৰিব আকৌ লৈ আহিম আৰু কেইখনমান বিখ্যাত ঠাই অযোধ্যাৰ মোৰ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই